ফ্ৰেণ্ডছ, মই মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বিহু বুলি বজাৰ অলপ কৰিছিলোঁ বোলো তাৰ ভিডিঅ' এটা বনাইছোঁ। যিহেতু ৰঙালী বিহু সমাগত, সকলোকে মই ৰঙালী বিহুৰ আগতীয়াকৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া মই বিহুত কি বজাৰ কৰিলোঁ চাওঁচোন বলক। বিহু বুলি সেইটো ল'ৰাটোলৈ স্পৰ্টিং এটা লৈছোঁ। এইটো ৰাউণ্ডিঙে হয়। এইটো এটা লৈছোঁ, এইটো কালাৰ থকা হয়। তাতো দুটা ল'লোঁ বাৰু, এইটো এটা দেখিবলৈ ভালেই লাগিছে। স্পৰ্টিংকেইটা ভাল লাগিলে কাৰণে দুটাই লৈ থৈ দিলোঁ। তাৰপিছত আকৌ লৈছোঁ এইটো এটা স্পৰ্টিং, এইটো মই ভণ্টিজনী ল'ৰাটোৰ কাৰণে লৈছোঁ। আকৌ ডালৰ 3/4 পেণ্ট এটা লৈছোঁ, এইটো এটা। তাৰপিছত আকৌ এইটো স্পৰ্টিং এটা লৈছোঁ, মোৰ নিজৰ দাদা এজন আছে তালৈ লৈছোঁ। তাৰপিছত এইযোৰ মেখেলা চাদৰ লৈছোঁ, মোৰ নিজৰ মাৰ কাৰণে লৈছোঁ। আৰু এইটো এটা লেগিংছ পেণ্ট হয়, এইটো মোৰ কাৰণে। ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। এইযোৰ কাপোৰ লৈছোঁ, সেইযোৰ মই নিজৰ ভণ্টিজনীৰ কাৰণে লৈছোঁ। কেনেকুৱা লাগিছে জনাব। তাৰপিছত এইখন এখন চাদৰ মোৰ কাৰণে লৈছোঁ, চিম্পল চাদৰ হয়, কেতিয়াবা দৰকাৰ হয় কাৰণে লৈ থৈ দিছোঁ। ভাল লাগিলে কাৰণে ল'লোঁ। এইখন ভালেই লাগিছে, এম্ব্ৰইডাৰীখিনি বেঙুনীয়া এম্ব্ৰইডাৰী। চিম্পল মেখেলা লৈ থৈ দিছোঁ। আৰু এইখন এখন লৈছোঁ, ব্লেক কালাৰ হয়। ফুলখিনি ভাল লাগিলে কাৰণে লৈ ল'লোঁ। আৰু এইখিনি গেঞ্জি লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।